নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল আজি মই আপোনালোকলৈ লৈ আহিছোঁ তৰমুজৰ উপকাৰী গুণসমূহৰ ওপৰত এটি ভিডিঅ' আশা কৰোঁ মোৰ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোক সকলোৱে উপকৃত হ'ব তেনেহলে পলম নকৰি আৰম্ভ কৰোঁ তৰমুজ গ্ৰীষ্মকালৰ এনে এবিধ ফল যি খাবলৈ যিমানে সোৱাদযুক্ত সিমানেই পুষ্টিতত্ত্বৰে ভৰপূৰ তৰমুজৰ উৎপত্তিস্থল দক্ষিণ আফ্ৰিকাৰ কালাহাৰী মৰু অঞ্চলৰ ওচৰ-পাজৰৰ অঞ্চলসমূহ বুলি জনা যায়। তৰমুজত পৰ্যাপ্ত পৰিমাণে কাৰ্বহাইড্ৰেট, প্ৰ'টিন, ফাইবাৰ, ভিটামিন এ, ভিটামিন B6, ভিটামিন চি, আইৰণ, কেলচিয়াম, মেগনেছিয়াম, পটেছিয়াম আৰু ফছফৰাছৰ দৰে খনিজ পদাৰ্থ পোৱা যায়। তৰমুজত প্ৰায় শতকৰা 90% পানী থাকে। সেইবাবে গৰম দিনত খালে অধিক উপকাৰী ফল পোৱা যায়। ই আমাৰ শৰীৰত পানীৰ অভাৱ দূৰ কৰি ইলেক্ট্ৰলাইটছক পূৰ্ণতা প্ৰদান কৰে যিয়ে আমাক কাম কৰি থকাৰ বাবে শক্তি প্ৰদান কৰে আৰু শৰীৰৰ পৰা লেতেৰা টক্সিন বাহিৰলৈ উলিয়াই দি শৰীৰ ডিহাইড্ৰেট কৰি ৰাখে তৰমুজ ডায়েবেটিছ পেচেণ্ট অৰ্থাৎ মধুমেহ ৰোগীৰ বাবেও উপকাৰী ইয়াত এণ্টি ডায়েবেটিক গুণ পোৱা যায় যিয়ে টাইপ 2 ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰিত কৰে আৰু শৰীৰত গ্লুকোজৰ ভাৰসাম্যতা ৰক্ষা কৰে তৰমুজ মিঠাজাতীয় ফল যদিও ইয়াত শৰ্কৰা খুব কম মাত্ৰাত থাকে সেইবাবে ডায়েবেটিক পেচেণ্টে কিবা মিঠা খোৱাৰ ইচ্ছা থাকিলে এটুকুৰা তৰমুজ খাব পাৰে তৰমুজত চাইটোলাইন নামৰ এবিধ এমিনো এচিড পোৱা যায় যিয়ে হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰোল কৰে ইয়াত পোৱা পটেছিয়াম, মেগনেছিয়াম আৰু এমিনো এচিডে ৰক্তবাহিকাক সুস্থ কৰি ৰক্ত প্ৰবাহৰ ভাৰসাম্যতা ৰক্ষা কৰে তৰমুজ এনিমিয়া ৰোগীসকলৰ বাবেও উপকাৰী ই আমাৰ শৰীৰত হিমোগ্লোবিনৰ ভাৰসাম্যতা ৰক্ষা কৰি তেজৰ অভাৱ দূৰ কৰে ইয়াত পোৱা ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, আইৰণ আদিয়ে তেজ পৰিষ্কাৰ কৰে আৰু ছাললৈ এক প্ৰাকৃতিক উজ্জ্বলতা কঢ়িয়াই আনে তৰমুজ বা ইয়াৰ ৰসত এণ্টি কেঞ্চাৰ গুণ পোৱা যায় ইয়াত ভাইটামিন এ, বিটা কেৰোটিন, লাইকোপিন নামৰ এবিধ এণ্টি অক্সিডেণ্ট পোৱা যায় যিয়ে কেঞ্চাৰ কোশিকাৰ বৃদ্ধিত বাধা প্ৰদান কৰে আৰু কেঞ্চাৰ ৰোগ উপশমত সহায় কৰে যাৰ ফলত বিভিন্ন ধৰণৰ কেঞ্চাৰ যেনে প্ৰষ্টেট কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ, লাংছ কেঞ্চাৰ আদি হোৱাৰ সম্ভাৱনা দূৰ হয় যিসকল ব্যক্তিয়ে নিজৰ ওজন কমাব বিচাৰে তেওঁলোকৰ দৈনন্দিন ডায়েটৰ সৈতে তৰমুজক অন্তৰ্ভুক্ত কৰা উচিত ইয়াক জুইচ বা সালাড হিচাপেও অন্তৰ্ভুক্ত কৰিব পাৰি তৰমুজত চিটলিন নামৰ এবিধ তত্ত্ব পোৱা যায় তাৰ বিপৰীতে কলেষ্ট্ৰল খুব কম মাত্ৰাত পোৱা যায় চিটলিনে আমাৰ শৰীৰত মেটাবলিজম বঢ়ায় আৰু ওজন বৃদ্ধিত বাধা দিয়ে যিহেতু ইয়াত 90% পানী থাকে সেইবাবে ই আমাৰ শৰীৰত পানীৰ অভাৱ দূৰ কৰে আৰু ভোক উপশমত সহায় কৰে তৰমুজ এবিধ প্ৰাকৃতিক মূত্ৰবৰ্ধক যিয়ে লিভাৰক সুস্থ কৰি ৰাখে আৰু কিডনীৰ কাৰ্যক উত্তেজিত কৰি তেজত ইউৰিক এচিডৰ মাত্ৰা কম কৰে তৰমুজ আমাৰ চকু, দাঁত, হাড় আৰু চুলিৰ বাবেও উপকাৰী তৰমুজত পোৱা বিটা কেৰোটিনে চকুৰ দৃষ্টিশক্তি বৰ্তাই ৰাখে লাইকোপিন আৰু ভিটামিন এৰ মিশ্ৰণে চকুৰ সৈতে জড়িত ৰোগ দূৰ কৰে ভিটামিন চিয়ে দাঁত মজবুত কৰি ৰাখে আৰু আইৰণে চুলিৰ বৃদ্ধিত সহায় কৰে ই শৰীৰত খাদ্য পাচনত সহায় কৰি পাচনতন্ত্ৰ মজবুত কৰে খাদ্য খোৱাৰ পাছত তৰমুজৰ ৰস বা এটুকুৰা তৰমুজ খালে খাদ্য সোনকালে হজম হয় ই টোপনি অহাটো সহায় কৰে যাৰ ফলত গেছ, এচিডিটি, কফ আদিৰ সমস্যা দূৰ হয় ই ষ্ট্ৰেছ, ডিপ্ৰেছন আদি উপশমতো সহায় কৰি মনলৈ শান্তি কঢ়িয়াই আনে তৰমুজৰ ৰসৰ নিচিনাকৈ ইয়াৰ বীজো উপকাৰী গুণেৰে সমৃদ্ধ ইয়াৰ বীজ গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী ইয়াৰ বীজৰ বাকলি আঁতৰাই মিচিৰি, চৌফ আদি মিহলাই পাউডাৰ বনাই গৰ্ভৱতী মহিলাই খালে গৰ্ভস্থ সন্তানৰ শৰীৰৰ বিকাশত সহায়ক হয় লগতে ই মস্তিষ্কৰ বিকাশতো সহায় কৰে গৰ্ভৱতী মহিলাই তৰমুজ খালে গৰ্ভাৱস্থাত হোৱা গেছ, এচিডিটি আদি সমস্যা কম হয় আৰু পাচন শক্তি মজবুত হয় তৰমুজত পোৱা ভিটামিন চি, লাইকোপিন, বিটা কেৰোটিন আদি ফ্লেভোনাইডছে অস্থমা, ষ্ট্ৰোক আৰু হৃদয়ৰ সৈতে জড়িত ৰোগ দূৰ কৰে কিন্তু আমি অত্যাধিক তৰমুজ খোৱাটো অনুচিত
কাৰণ ইয়াক অধিক খালে নপুংসতা গৰ্ভাৱস্থাত মধুমেহ হোৱাৰ আশংকাও বৃদ্ধি পায়। তাৰোপৰি ইয়াত পটেছিয়াম পৰ্যাপ্ত পৰিমাণে পোৱা যায়। সেইবাবে ই হৃদয় সম্বন্ধীয় সমস্যাৰ সৃষ্টি কৰাৰ লগতে বমি, গেছ, এলাৰ্জি আদি হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ মই দিয়া এই তৰমুজৰ তথ্যখিনিৰ দ্বাৰা আপোনালোক সকলোৱে উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।